গুড ইভিনিং বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ জনাবচোন আজি দোকানলৈ গৈছিলোঁ মানে এতিয়া দোকানৰ পৰা আহিলোগে গৰমটো যথেষ্ট পৰিছে ঘৰৰ বজাৰ অলপমান কৰিব লগা আছিলে সেই দোকানৰ বজাৰ কৰিব যোৱা কি বজাৰ কৰিলে সেইবিলাক নেদেখোঁ আৰু এতিয়া আপোনালোকক ভিডিঅ'টো আজি বেছি দীঘল নহয় বাৰু আজি একদম স্পেচিয়েল ৰেচিপি নিচিনাই আৰু মানে বস্তু এটা আনিছোঁ আপোনালোকলৈ সেইটো কোনে কোনে খাই আপোনালোকে কমেণ্ট কৰি জনাবচোন আজি মই দোকানলৈ গৈছিলোঁতো যিহেতু ভাবিলোঁ চিপছ কেইটামান লৈ আনিছোঁ মানে চিপছেদি মই মানে এনেকৈ বস্তু বনাই খাওঁ মাজে মাজে আপোনালোকেও এনেকৈ মোৰ গতে বনাই খাই নাপাবচোন এইটোক মানে মই কি বুলি ক'ম ঠিক ধৰিব পৰা নাই চিপছ চানা টাইপৰ গতে হয় মানে মই মানে সেইটোৱে নাম দিছোঁ আপোনালোকে বেলেগ কিবা নাম আছে যদি কমেণ্ট কৰি জনাব আপোনালোকে যদি জানে এইটো বেলেগ এই ষ্টাইলটোত মানে কি বেলেগ কিবা যদি নাম আছে আৰু কোনে কোনে খাইছে নোখোৱাবিলাকে বনাই ট্ৰাই কৰি চাব খাবলৈ কৈছোঁ ন বহুত টেষ্টি হয় বনাই খাই চাব টাইম নালাগে বেছি টাইম নালাগে জল্দি হৈ যায় তেন্তে ব'লক দেৰি কৰি নাথাকোঁ একদম ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু এইফালে দিছে গধূলি হ'লেই অলপমান গধূলি হৈছে আৰু আন্ধাৰ হোৱা নাই হ'ব আৰু অলপ টাইম আছে তেন্তে ব'লক এতিয়া আমাৰ পাকঘৰলৈ যাওঁ চিপছ চানা ৰেচিপি বনাবৰ কাৰণে এয়া দিছেনে এইফালে আছে ডাঙৰ পিঁয়াজ এটা লৈছোঁ এয়া মান ধনিয়া আছে ধনিয়া হ'লেও হ'ব মোৰ ওচৰত ধনিয়া নাই কাৰণে মান ধনিয়া লৈছোঁ আৰু এইফালে গোল নেমু এটা কাটি লৈছোঁ এনেকৈ ফালি লৈছোঁ আৰু কেইটামান জলকীয়া লৈছোঁ এইফালে আছে চানা যিহেতু চিপছ চানা সেইটো কাৰণে চানাও লাগিব আৰু এইফালে অলপমান দিম ৰেড চিলি সেইটো কাৰণে ৰেড চিলি পেকেটটো উলিয়াই থৈ দিছোঁ চিপছ চানা বনাবৰ কাৰণে চিপছকেইটা মেইন হয় এইটো দিছেনে মেক্স যে দেখিছে এনেকৈ একেটা চিপছৰ নল'ব এয়া দিছেনে বিংগ মই তেনেকৈ বেলেগ বেলেগ 4টা চিপছৰ লৈছোঁ টেষ্ট থকা তেনেকৈ বেলেগ বেলেগ ল'ব একেটাই দি বনাই নিদিব খাব টেষ্ট নহয় কিন্তু ইয়াত আপোনালোকে বিংগ তেৰেমেৰি আৰু কুৰকুৰি এই দুটা নিদিব ইয়াত তেতিয়া ভাল নালাগে খাব আপোনালোকৰ মৰ্জি আপোনালোকে বেলেগ যিমান চিপছ দি খাওঁ বুলি ভাবে মানে বনাই খাই চাব পাৰে সিমানে টেষ্টটো বেছি ভাল হয় মই এই 4টা দিয়ে বনাইছোঁ এতিয়া ৰ'ব গোটেইখিনি মিক্স কৰোঁ এয়া প্ৰথমতে লেচটোৱে খুলি লৈছোঁ চিপছখিনি উলিয়াই লওঁ প্ৰথমতে গোটেইখিনি মানে গোটেই চিপছকেইটা মিক্স কৰি লওঁ তাৰপিছতে এইখিনি মিক্স কৰিম আৰু মই ভাবিছিলোঁ বাতিটো থৈ যাব বুলি ভাবিছিলোঁ বাট নহ'ল বাতিটো সৰু হ'ল সেইটো কাৰণে এই প্লেটখনতে উলিয়াই লৈছোঁ এতিয়া প্লেটখনত উলিয়াই পিনি চিপছখিনি ভাঙি ল'ব লাগিব এইফালে ইয়াত দিছেনে এইজনী বাৰ্বিয়ে ভাঙি দিছে মই আকৌ পেকেটটোতে ভাঙি দিওঁ কৈছিলোঁ তাই নালাগে এনেকৈ ভাঙিম গ'লে হাতখন কিন্তু ধুই লৈছোঁ আকৌ দেই এতিয়া ইয়াত দিব ইয়াত দিছেনে পিঁয়াজ বাৰ্বিক বনাব দিছোঁ মানে তেহেঁতিও এনেকৈ ঘৰত বনাই খায় তাই সেইটো কাৰণে অলপ চলপ জানে আৰু মই কৈ গৈছোঁ তাইক আৰু ইয়াত দিছেনে ইয়াত চানা দি দিছোঁ এতিয়া এয়া মান ধনিয়া দিছোঁ এতিয়া ইয়াত দিম টেঙা ইয়াত দিছেনে টেঙা চেপি দিছোঁ মই মানে যিকেইটা বস্তু দিছোঁ সেইকেইটা লাগিবই আপোনালোকে স্কিপ নকৰিব লগতে যদি পাৰে আপোনালোকে কোনোবাই যদি বিলাহী খাই ভাল পায় বিলাহী ইয়াত দি দিব পাৰে মই মানে বিলাহীটো দি খাই ইমান টেষ্ট নাপাওঁ সেইটো কাৰণে বিলাহীটো নাই দিয়া আৰু ইয়াত জলকীয়া দি দিলোঁ এতিয়া এয়া দিছেনে ইয়াত ৰেড চিলি অলপ দি দিম এতিয়া এইখিনি একদম পূৰা ভালকৈ মিক্স কৰি ল'ম চামুচেখনে এতিয়া আকৌ এইখিনি মিক্স কৰিছোঁ মই আৰু বাৰ্বিয়ে ভিডিঅ' কৰি আছে দে এতিয়া ইয়াত অলপমান নিমখ দিব লাগিব যিটো নৰ্মেল নিমখ সেইটো দিলে হ'ব ক'লা নিমখো দিব পাৰে আপোনালোকে মই নৰ্মেল নিমখটোৱে দিছোঁ আমি যিটো খাওঁ সেই নিমখটোৱে দিছোঁ এতিয়া ভালকৈ মিক্স কৰি লওঁ এয়া আজি চিপছ চানা ৰেডি হৈ গ'ল
বাহিৰত বহি আছোঁ, বাহিৰত বহি আছোঁ, মানুহ অলপমান গৈছে, গধূলি সময় হৈছে আৰু গধূলি সময়ত তেনেকুৱাবিলাক চাটপটেৰবিলাক খাই ভাল লাগে হয় নাই, স্পাইচ লওঁ এনেকুৱা কিবা কিবি খাই ভাবিছোঁ খাই চাওঁ কেনেকুৱা হৈছে। এয়া শুনিছেনে কমন মোৰ ভিডিঅ'ত শুনি থকা বস্তুবোৰৰ মাত, কুকুৰা মাত শুনিছেনে? কুকুৰাকেইটা মানে সময় নাই, ৰাতিপুৱা গধূলি চিন নাই, তেহেঁতি এতিয়া গধূলি হ'লে এতিয়াও চিঞৰি আছে। হাতেৰে খাওঁ ভালে দিছোঁ। আপোনালোকৰ এনেকৈ বনাব